পুনৰ আহিছে এটি সুখবৰ। বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে জনপ্ৰিয় অভিনেতাজন আৰু অভিনেত্ৰীগৰাকী। সেয়েহে এই খবৰটো পাই সকলো আনন্দিত হৈ পৰিছে আৰু দুয়োগৰাকীকে সকলোৱে শুভেচ্ছা জ্ঞাপনো কৰিছে। এতিয়া এই অভিনেত্ৰী আৰু অভিনেতাজননো কোন জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাব। হয় বন্ধু বান্ধৱীসকল, নতুন নাম পাব বলিউডৰ অন্যতম চৰ্চিত যুটি কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মলহোত্ৰাৰ সম্পৰ্কই। হয়, এই সপ্তাহতেই বিবাহপাশত আবদ্ধ হ'ব সিদ্ধাৰ্থ আৰু কিয়াৰা। তথ্য মতে জয়ছেলমেৰত তেওঁলোক দুয়োৱে বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা এই যুটিটোৰ বিবাহৰ খবৰে এতিয়া স্বাভাৱিকভাৱেই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এটা কথা মন কৰিবলগীয়া যে দুয়োৰে বিয়া ঠিক হ'ল যদিও আজিলৈ দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱা নকৰিলে। দুয়োৱে এই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা সদায় আঁতৰি থাকে। এই সপ্তাহৰ আৰম্ভণিতে কিয়াৰাক নামী দামী ডিজাইনাৰ মনীষ মলহোত্ৰাৰ ঘৰত দেখা গৈছিল, যাৰ বাবে অনুৰাগীসকলে তেওঁলোকৰ বিয়া বুলি অনুমান কৰিছে। আনহাতে সিদ্ধাৰ্থও এতিয়া দিল্লীত আছে। খবৰ অনুসৰি এই বিয়াখন এই সপ্তাহতে ৰাজস্থানৰ জয়ছেলমেৰত সূৰ্যগড় হোটেলত অনুষ্ঠিত হ'ব। শেষত তেওঁলোক দুয়োলৈ আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।